হাই ফ্ৰেণ্ডছ, পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে। আৰু আজি আমাৰ মাজত আছে দিগন্ত আছে, ৰাজীৱ আছে, উজ্জ্বল আছে, হিমাংশু আছে আৰু আমি গোটেইকেইটা একেলগে নলবাৰীৰ পৰা দাৰাগাঁৱলৈ যাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকক, শেষলৈ স্কিপ নকৰাকৈ। বলক তেন্তে যাওঁ। सफर कैसा है ये सफर मंजिलों की ना है को। আৰু আমি এতিয়া এখন হোটেলত সোমালোঁ, কিবা এটা খাই লওঁ ৰ'ব। বলক বলক সোমাই যাওক। কি আছে চাওক। অমৃত হোটেলত আমি সোমাইছোঁ।